हेलो गाइस मोर नतुन यूट्यूब चेनेल राजबाबू आसामলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি গৈ আছোঁ শিলচৰৰ এটা সৰু জেগাত গৈ আছোঁ। তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু লগতে আপোনালোকেও মোৰ লগত আহক, একেলগে গৈ আছোঁ, সকলোবোৰ দেখাই আছোঁ গৈ কি হ'ব কি নহ'ব। তো বলক মোৰ লগত আমাৰ মোটা ভাই যাব, মোটা ভাইৰ বাইকত আমি দুইজন গৈ আছোঁ আৰু কি হয় আপোনালোকক। তো গাইজ ফাইনেলি আমি যাব ৰেডি হৈ গ'লোঁ, আমাৰ গাড়ী ৰেডি, এইটো মোটা ভাই। তো চাই থাকক ভিডিঅ'টো কি হ'বলৈ গৈ আছে। তো গাইজ ফাইনেলি আমাৰ বাইকত তেল নাছিলে, এতিয়া পেট্ৰল পাম্পত তেল ভৰাব মোটা গাড়ী ভিতৰলৈ লৈ গৈছে। গাইজ দেখাই আছোঁ আৰু বাকী কি হৈ আছে। তো গাইজ ফাইনেলি পেট্ৰল পাম্পত আহি এই ঘৰটো দেখা পালোঁ, অসমৰ সম্পদ। তো এই ঘৰটো আপোনালোককো দেখাই দিছোঁ, পেট্ৰল পাম্পৰ সন্মুখতে এনেকৈ ধুনীয়াকৈ ৰাখি থৈ দিছে। চাওক গাইজ পেট্ৰল পাম্পৰ সন্মুখতে এনেকৈ ধুনীয়াকৈ অসমৰ সম্পদ ঘৰটো ৰাখি থৈ দিছে। তো ফাইনেলি আহি ৰাস্তাৰ কাষতে এটা বিৰাট ডাঙৰ বিল দেখিলোঁ। তো বিলটো ময়ো চাওঁ আৰু আপোনালোকো দেখাওঁ, আহি থাকক মোৰ লগত। তো চাওক গাইজ ইমানে ডাঙৰ বিল, এইফালে নাওৰে মাছ মাৰি আছে। আপোনালোকে হয়তো কেমেৰাত অহা নাই এতিয়ালৈকে, নাওৰে মাছ মাৰি আছে আৰু এইফালে বৰশী বাই আছে। চাওক এইফালে আপোনালোকক দেখাই আছোঁ, মই সম্পূৰ্ণ বিলখন দেখাই আছোঁ। তো চাওক গাইজ এইফালে নাওৰে মাছ মাৰি আছে, কেমেৰাত আহিছে অকণমান আহিছে। তো এইফালে নাওৰে মাছ মাৰি আছে আৰু এইফালে বৰশী বাই আছে, এই ইয়াতে বহি বৰশী বাই আছে। তো মই জানামতে এইটো আগতে এটা নদী আছিলে বোলে। তো এতিয়া নদীটো মানে চাৰিওফালৰ পৰা বন্ধ হৈ এতিয়া বিল হৈ গৈছে। কিমান ডাঙৰ, একবাৰ ভালকৈ আপোনালোকে চাওক কিমান ডাঙৰ বিল। চাওক মই কেমেৰা ঘূৰাই দিছোঁ, কিমান ডাঙৰ চাওক। চাওক ইয়াতো এজনী মাছ মাৰি আছে, চাওক বৰশী বাই আছে। তো ইয়াত বহুত মাছ পায় বুলি শুনিছোঁ, ডাঙৰ ডাঙৰ মাছো আছে। তো গাইজ বলক আৰু আগলৈ কি দেখা পাওঁ, আপোনালোকক কি দেখুৱাব পাৰোঁ। তো গাইজ আহি এখন হোটেলত সোমালোঁ, হোটেলখনৰ নাম চাওক না, হোটেল ৰাজস্থানী। তো শিলচৰৰ আয়ুৰ্বেদী সমীপতে লাগি আছে এখন হোটেল। ফাইনেলি দোস্ত হোটেলৰ পৰা ওলাই আহিলোঁ আৰু আমাৰ মোটা ভাই গাড়ী চলাই আছে। এইটো এটা বাইপাছ ৰোড বুলি কয়, ইয়াতে বহুত চাব লগা ঠাই আছে, আপোনালোকক মই দেখাই। তো ফাইনেলি চাওক এইটো বাইপাছ ৰোড হয়, এইটো বাইপাছ ৰোড আপোনাৰ আয়ুৰ্বেদীৰ পৰা এইফালে আপোনাৰ সোণাই ৰোডত লগত মানে লগ হৈ আছে। আৰু ইয়াৰে এটা বস্তু চাওক না আপোনালোকে, ইমান মাটি এনে পৰি আছে। তাৰপিছত আপোনালোকে মই দেখাই আছোঁ এইবিলাক চাওক, মানে পথাৰৰ মাজত এটা ঘৰ, ইয়াতে এটা এনেকৈ বহুত দূৰত আছে। তো গাইজ অলপ আগলৈকে যাই আছোঁ আৰু দেখুৱাই আছোঁ আপোনাক। তো অলপমান আগত গ'লে বাইপাছ ৰোড শেষ হ'ব, এইফালে আপোনাৰ সোণাই ৰোড পাই যাম। তো শিলচৰৰ ফেমাছ জেগা বুলি ক'লে আপোনাৰ ভুৱন বুলি এটা জেগা আছে, ইয়াত মন্দিৰ এটা আছে। তাত মই মোটা ভাই জনোৱা মতে আপোনাৰ 4 ঘণ্টা লাগে মন্দিৰলৈকে যাবলৈ। আমি মোটা ভাইক সুধি লওঁ কি কয়, কিমান দূৰ। तो मोटा भाई भुवन जाने के लिए कितना टाइम लगता है इधर से? इधर से 7 घंटा जैसा लगेगा, 6-7 घंटा।
मतलब मंदिर का नीचे से मंदिर का ऊपर तक जाने के और लिए मंदिर का नीचे से मंदिर के ऊपर तक जाने के लिए 4-4.5 घंटा का रास्ता है। 4.5 घंटा का सीढ़ी से जाना पड़ता है ऊपर तक। सीढ़ी नहीं है, तो रास्ता पहाड़ी है है। हाँ हाँ, तो उधर गाड़ी शाड़ी नहीं जाता है। गाड़ी साड़ी नहीं जाता है। अभी गाड़ी के लिए अभी रास्ता बना रहा है। अभी रास्ता बना है। रास्ता बना रहा है, रास्ता अभी तक कंप्लीट नहीं हुआ रहा है। उधर क्या है, तुम लोगों का मणिपुरी समाज का कुछ लोगो है क्या उधर? कुछ भगवान सगवान लगा हुआ है क्या गेट में? हाँ, তো ঠিক আছে দোস্ত মই সোনকালে আমি ভুৱন যোৱাৰ কাৰণে চেষ্টা কৰিম। তো ভুৱন গৈ আপোনালোককো দেখাম। মই চাম, মই এতিয়ালৈকে যোৱা নাই। তো বলক আগলৈকে যাওঁ। তো গাইজ আজিৰ এইটো এটা সৰু ভিডিঅ' আছিলে। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু আপোনালোকৰ মাজত নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। মোৰ ইউটিউবৰ এইটো প্ৰথম ভিডিঅ', গতিকে ভুল হোৱাটো স্বাভাৱিক। আপোনালোকে ভুলটো নধৰিব। আৰু মই আপোনালোকৰ মৰম আশীৰ্বাদ পালে ভালদৰে আগলৈকে ভাল ভাল ভিডিঅ' ভাল ভাল জেগা দেখাবলৈ আপোনালোকক চেষ্টা কৰি যাম। আৰু এটা ইয়াতে ফেমাছ জেগা আছে চাংবিল বুলি। তো তাৰ ভিডিঅ'টো মই ভিডিঅ'ৰ লাষ্টত আপোনালোকক অকণমান দেখাই দিম। মোৰ লগৰ ল'ৰা এটাই পঠাইছিলে মনলৈকে। তো আপোনালোকে চাই থাকিব ৰাজবাবু আছাম চেনেলটো, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কাষতে থকা ঘণ্টা বটনটো দাবাবলৈ নাপাহৰিব। আজিলৈ ইমানে, বাই বাই। তো গাইজ এইটোৱে হয় চানবিলৰ এটা সৰু ভিডিঅ'। তো মই চানবিলত আপোনালোকৰ মৰম চেনেহ পালে চানবিলখন আপোনালোককো দেখাম। তো আজিলৈ বাই বাই।